এতিয়া বনাম কেৰেলা পৰঠা বনাবৰ কাৰণে লৈছোঁ এয়া ময়দা ৰিফাইন চেনি নিমখ আৰু বাটাৰ প্ৰথম ময়দাখিনি ৰিফাইন নিমখ আৰু চেনি দি মঠি ল'ম এয়া আটাখিনি মঠি 15 মিনিট সময় ৰাখি এনেদৰে লাডু বনাই লৈছোঁ ময়দাত লেটিয়াই বেলি ল'ম প্ৰথম এনেদৰে ৰুটিটো প্ৰথম পাতলকৈ বেলি ল'ম যদি ঢিলা হৈ থাকে ময়দাখিনি লগাব পাৰি পাতলকৈ বেলি আছোঁ স্মেল বেলা হৈ গ'ল এতিয়া আমি এনেদৰে কাটি ল'ম এয়া ৰুটিখন মাজেদি এনেদৰে কাটি ল'লোঁ অলপ কাটাখিনি ৰাফ হৈছে ইয়াত এতিয়া নামমাত্ৰ ৰিফাইন সানি অলপ ময়দা ছটিয়াই দিম আৰু এনেদৰে ঘূৰাই লৈ আহিম বাছ ঘূৰাই এনেকৈ ঘূৰাই ল'লোঁ ইয়াত এতিয়া অকণমান ৰিফাইন সানি দিলোঁ আৰু ময়দা ছটিয়াই দিলোঁ দি এতিয়া এনেদৰে ঘূৰাই লৈ আহিম চানীটো ভিতৰৰ ফালে সোমাই দিম দি এনেদৰে ল'লোঁ এতিয়া অলপ এনেদৰে হেঁচিম পাতলকৈ ল'ম অলপ পাতলকৈ বাছ এনেদৰে এতিয়া গোটেইখিনি বেলি টাৱাত ভাজি যাম এয়া এনেদৰে গোটেইখিনি বনাই লৈছোঁ এতিয়া টাৱাত বাটাৰ দি ভাজি টাৱা গৰমাই ল'লোঁ ইয়াত এতিয়া বাটাৰ দিলোঁ বেলি থোৱা দি যাম মিঠাই দিলোঁ লৰাই থাকিম কেৰেলা পৰঠা সোণালী ৰং হোৱালৈকে ভাজিম যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব বেল আইকনটো দবাই দিব যাতে মোৰ নতুন ভিডিঅ'খিনি আপোনালোকৰ ওচৰত পৰেগৈ এতিয়া নমাই থম
পৰঠাখিনি বনাই ল'লোঁ বৰ ধুনীয়াকৈ হ'ল এতিয়া এনেদৰে এনেকৈ থৈ দিম এতিয়া গৰমে গৰমে পৰিৱেশন কৰিম